জানৈ ধৰিলে খাবলে মুকাহি কাষৰত জানৈ এৰুৱাই দিবলে জানৈ কাষত তোক পাবলে লগ তোৰ ভৈৰুৱা হাতৰ মুঠিত উচপিচাই আছে ধানৰ কঠীয়া ধানবোৰ যেতিয়া লহপহকৈ বাঢ়ি আহিব তোৰ হেমেকা হাতেৰে নিৰাই লবি ধাননি ডৰা নমস্কাৰ মই মিছ ৰিমঝিমে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মিছ ৰিমঝিম নামৰ এই চেনেলটোলৈ আজি আমি ভৈৰুবলৈ আহিছোঁ আৰু আপোনালোকৰ লগতো আমাৰ কিছুমান দৃশ্য শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে আশা কৰোঁ চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিসকল নতুন হয় তেওঁলোকে মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব তো তেনেহ'লে বলক আজি ভিডিঅ'টো চাই লওক কেনে পালে মোক জনাই দিব ঠিক আছে আমাৰ ৰোৱনীকেইজনী এবাৰ দেখাই দিছোঁ দেই ৰাইজক আমাৰ সমনো কোনজনী ধৰিব নোৱাৰিছে আমনো হাই কৰে আকৌ চিষ্টাৰ আমি গৈ আছোঁ এটা মেচিনৰ ওচৰলৈ কঠীয়া ৰোৱা মেচিন যোনে ইমানেই স্পীডত কঠীয়া ৰোৱে সমনীয়া বিখ্যাত কালি বেবী গাৰ্ল মুখখন দেখাই দিয়ক ইয়াতকৈ স্পীডত যদি কোনোবা ৰুব পাৰে কমেণ্টত জনাই দিব আপোনাক জনাব লাগে ন মোকহে জনাব লাগে আমাৰ পেহীৰে ঠিকালে নিবিচাৰিলে কোনোবাই মাতিব পাৰে অকণমান চেহেৰাত দেখাই দিয়ক কৈ পেলাই ওপৰফালে ৰাইজে দেখক অকণমান পপুলাৰ হওক আখৰে গাঁৱত আকৌ ন অঁ ফুকননি ৰ'দ কি ৰ'দ কা নাম কিয়া হে দাদা এই আহোমনোৰ কাৰণে মই পূৰা টেঙা পানী লৈ আহিছোঁ খাই লওঁ ইমান গৰমত চবেই টেঙা পানী খাই ল'লোঁ তাৰপিছত এতিয়া ময়ো খাম চবকে খুৱাই ল'লোঁ আগতীয়াকৈ ক্লাছ বিচাৰি দিব নাই আৰু টেমা মুখে খাই দিওঁ আৰু দেই ল'ৰাটো আজি প্ৰথমবাৰ পথাৰলৈ আহিছে দেই প্ৰথমবাৰ আহিছে দাদা হয় ফিলিংছ কৈ দিয়া কেনেকুৱা লাগিছে পথাৰত ভালেই লাগিছে আৰু লাইক কমেণ্ট কৰিবলৈ কৈ দিয়া ৰাইজক সকলোৱে লাইক কৰিব এটা কমেণ্ট কৰিব এটা ছাবস্ক্ৰাইব এটা কৰিব অঁ আৰু আমাৰ ল'ৰাটো চাই থাকিব till I get up time is barely on our side আৰু আজি আমি বৰা কঠীয়া ৰুইছোঁ আৰু আপোনালোকক মই অলপ আগত গম পালোঁ বৰমাই ক'লে কথা এটা ক'লে মই আপোনালোকক শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ যেতিয়া কোনোবা এডোবা মাটি শেষ হয় ন এই কঠীয়াবিলাক থাকি যায় দুই এমুঠি কঠীয়া থাকি যায় আৰু সেই থাকি যোৱা কঠীয়াখিনি আমি ইডোবা ৰুই দিওঁতো তো সেই কঠীয়াখিনি বোলে আগতীয়াকৈ ৰুব নালাগে মানে সিডোবা মাটিত থকা কঠীয়াখিনিৰ পৰা এফেৰা খুলি এমুঠি ৰুইহে সেই বাকী থকা মানে এৰাহা কঠীয়াখিনি ৰুব লাগে নহ'লে বোলে মাটিডৰা ৰুওঁতে বহুত দেৰি লাগে এইটো আমাৰ অন্ধবিশ্বাস বুলি ক'ব পাৰে কিন্তু আমাৰ এটা ৰীতি নীতিৰ ভিতৰত পৰে তো আপোনালোকে কোনোবাই জানে যদি ইয়াতকৈ ভালকৈ মোক কমেণ্ট কৰি জনাই দিব আৰু যদি নাজানে তেতিয়াহ'লে শিকি ল'ব এয়া চবে বহি পূৰা ৰুটি খাই আছে আমাৰ ববিতা খুৰীটি পূৰা খাই আছে চাহ ৰুটি এইফালে আমাৰ নবৌয়ে তললৈ মুখ কৰি লাজতে দেই এইফালে আমাক খুৰীটিয়ে একদম মোৰে ভিডিঅ' চাই আছে মোবাইলত পূৰা আপুনি খাইছ মোকো দিছে একদম খাই অলপ বেয়া ভোক লাগিছে দেই কি উঠাই আহিছ আকৌ
বমা বোকাটো কেনেকুৱা পাইছে জোক লাগিছে নাই লাগিছে আমাৰ পথাৰত জোকে নাথাকে এয়া আমাৰ খুৰীদেউ আৰু খুৰীদেৱে তামোল খাই আছে নিজৰ তামোলৰ টোপোলাৰ পৰা তামোল উলিয়াই লৈছে তাৰপিছত পথাৰৰ আলিত বহি ধুনীয়াকৈ খাই আছে হাঁহি হাঁহি যিখন ৰ'দ তাৰ মাজতে ৰুই মেলি শেষ কৰি দিলোঁ আৰু তাৰপিছত এতিয়া গৈ আছোঁ ঘৰলৈ এইফালে আমাৰ ৰোৱনীবিলাক গৈ আছে আৰু মুঠতে 3 বিঘাই আৰু অকণমান কম হ'ল 6জনী ৰোৱনী আছিলে মুঠতে চ' ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাই দিব মোক ৰ'দটো পৰিছে দেই পোহৰটো ইফালে ভাল নাহিছে তাৰপিছত আৰু শুই দিয়ে দি সাঁতুৰিবলৈ গৈছে দেই বেক কেমেৰা দেখাই দিছোঁ ৰ'ব মই সাঁতুৰিব জানো মই সাঁতুৰিব জানো অঁ দিয়ক এয়া চিলনী সাঁতোৰ দিছে দেই আমাক শুই দিয়ে বমাই সাঁতুৰিব নেকি আহ আকৌ Turn us to thousands, and we'll grow in number. So guys, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা বোলে আপোনালোকে মোক জনাই দিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এইজনী সাঁতুৰি মেলি বহি আছে আমাৰ মনো হাই কৰি দিয়া বাই কৰি দিয়া এয়া সাঁতুৰি মেলি গোটেইখন উঠিছে আৰু এতিয়া তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ মই লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় বাই বাই